কাৰণতেন মই কিছুমান কথা ক'ব বিচাৰিছিলোঁ। কাৰণ মই পাইছিলোঁ তেখেতে সত্ৰত যেতিয়া আমি ৰাস চাবলৈ যাওঁ, আমি মিলি মানি হোৱাৰ কাৰণে 1 কিলোমিটাৰ আঁতৰত চেণ্ডেল থওঁ। তাৰপিছত বাহিৰত এইটো হেৰি কাপোৰ লৈ নিয়ৰত আমি ৰাস চাই থাকোঁ। এই শংকৰ সংঘই এই চিষ্টেম কৰা নাই। এই শংকৰ সংঘই জাতি জনগোষ্ঠী সকলোকে একলগ কৰিবৰ কাৰণে প্ৰত্যেকটো জনগোষ্ঠীক একলগ কৰি ৰাখি থৈছে। মই ভাবোঁ আমাৰ প্ৰভুসকলো এই সাধকৰ শংকৰদেৱৰ সাধকটো লৈ থকাটো মই বিচাৰোঁ, আশা কৰোঁ। সেইমতে যাতে ভৱিষ্যতে সেই আপোনালোকৰ সংঘই অসমীয়া জাতিক একলগ কৰি হাত বঢ়াই লৈ যাব বুলি মই আশাবাদী। মই বেছি ক'ব বিচৰা নাই, ইমানেই কৈ মোৰ মন্তব্য সামৰণি